এই ডুকু 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 ডম্বৰু বজাই। এই কোনো এইটো পঢ়ি আছ যে তই? ঐ ভাং খাই এতোলা পৰি থাকিম এবেলা। ঐ ডুকু 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 ডম্বৰু বজাই। আজি মোৰ মনটো ইমান ফূৰ্তি ফূৰ্তি লাগিছে। ইমান ধুনীয়াকে মই হেলিকপ্টাৰত গৈ আছো, তলত গোটেই পানীয়ে পানী। এইটো কি হ'ল আকৌ হাঁহি আছে যে? সেইটো পানীতে পৰি আছে চা। এইটোৱে ভাং খালে হবলা। ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৈক হৈ কৈক মায়া নিজান আপোনাৰ মহিমা আপুনি বেকত কৈ জীৱক কৰে পৰিত্ৰাণ। বম বম ভোলে। মাটিৰে চিলি মতে ভাং খাই মহাদেৱে। ঐ ডুগু 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 ডম্বৰু বজাই। পুকিয়া কাই গোটা খালে হবলা। ভাং খাই গোটেইটো কব নোৱাৰে। এই ৰেমেনকাই উঠক আৰু হ'ব, কিমাননো আশীৰ্বাদ নলয় আৰু। মই অহা এঘণ্টা পিছৰ পৰা আপোনাৰ আশীৰ্বাদে দি থকা দেখিছো। এই ৰ ভালকে আশীৰ্বাদটো লৈ লবলৈ দে। মই অকল এইটোৱে আশীৰ্বাদ জানো আৰু ভগৱানক ভালকে সন্তুষ্টটো কৰি লওঁ, অহা বছৰলৈ যাতে এনেকেই শিৱৰাত্ৰিটো পালন কৰিব পাৰি। আপুনিতো ৰেগুলাৰ ভাং খাই থাকে, আকৌ অহা বছৰলৈ অহাৰ কথা কিয় চিন্তা কৰিছে? সদায় আহিয়ে থাকে, সদায় গৈ থাকে, সদায় আপোনাৰ শিৱৰাত্ৰি হৈয়ে থাকে। লিভাৰটোতো আপোনাৰ আগৰটোৱে হয় ৰেবেনকাই। তই কালি যুগৰ ল'ৰা হৈ মোক বেছি তই জ্ঞান দিবলৈ নাহিবি। তোৰ মই বাপেৰতকৈ ডাঙৰ, তই জান নে নেজান? মোৰ দেউতাতকে আপুনি ডাঙৰ হ'ব পাৰে, কিন্তু আচল কথাটো সেইটোৱে। চাও ই বৰ বেছি কথা কৈ আছে, ইয়াক মই আজি বুঢ়া মাৰিলৈ পলা। বুঢ়াই পেয়া লাখুটি গৈ আছে, পেয়া দিব পালে মানে, পলা সোনকালে। মই ক'ত আছোনো? মোৰ ইমান টোপনি ধৰিছে, বিচনাখনতে অকমান শুই লওঁ। ইমান ৰ'দ দিছে, গছৰ তলতে অলপ বহি লওঁ। মোক উৰুৱাই উৰুৱাই নিছে। গছৰ তলতে ময়ো অকমান শুই লওঁ। ঐ শিৱৰাত্ৰি কিয় পাতেনো? বহাগ মাহত যেনেকে বহাগ বিহু পাতে, শিৱ মাহতো তেনেকে শিৱৰাত্ৰি পাতে। ঐ নন্দী, মোৰ ডম্বৰুটো ক'ত? মহাদেৱ, মই বিচনা তলত ৰাখি থৈছো, আপুনি শুই উঠি এইটো ল'ব পাৰিব। মোৰ ভাঙৰ চিলিমটো আন। মহাদেৱ, ভাঙৰ চিলিমটো কালি ভাগি থাকিলে। ভাগিলে যদি তই সোনকালে ভিংগিক মাত আৰু ভাঙৰ চিলিমটো পুখুৰীৰ পৰা মাতি আনি বনাই দিবলৈ ক। নহলে মোৰ ৩ নম্বৰ চকু খোল খাবলৈ হলে তহঁতি এটাও জীয়াই নাথাকিবি, ভস্ম হৈ যাবি। মহাদেৱ, আপুনি ৩ নম্বৰ চকু নুখুলিব, মই এতিয়াই ভিংগিক মাতি আনিছো। অ মনুকত, কি হ'ল তহঁতৰ? তই দুইটা লেংখা আছ যে। মহাদেৱ, মহাদেৱ, পাৰ্বতী আহিছে। পাৰ্বতী আহিছে যদি চাহ অকণ লৈ আহিবলৈ ক। এইকেইটা শিৱৰাত্ৰি খাবলৈ গৈছিলে হবলা, পাগলা হৈ আছে এইকেইটা। নিজৰ মাককে পাৰ্বতী বুলি কৈছে। এইকেইটা কি কৰো, দুচাটমান দি দিওঁ নি? বাহিৰতে গৰুজনীয়ে হাগি থৈছে, তাকে আনি অলপ খুৱাই দিব লাগিব ৰ তহঁতক। মাতা মাতা, মহাদেৱে চাহ অকণ বিচাৰিছে, লৈ আহা। তহঁতি ৰ, পুৰা খালি মানে, তহঁতৰ বাহনীটো আনিছো ৰ, দুইটাকে কোবাম এতিয়া। মহাদেৱ, পাৰ্বতী আই মোক ফুল ছটিয়াইছে। ইয়াক বাহনীয়ে কোবাই আছো, ই আকৌ
ফুল চিটিয়া যেন পাইছে একদম পুৰা খালে হেতি ৰ তহঁতৰ দুটাকে দিম এতিয়া মই